শাওণ মাহৰ তৃতীয়টো সোমবাৰ আৰু এই সোমবাৰৰ দিনাখন মই বাবাক কেনেকৈ ৰুদ্ৰাভিষেক কৰিছোঁ তাৰে কিছু দৃশ্য আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া নীলা অপৰাজিতা ফুল, আকন ফুল, এয়া কৰবী ফুল আৰু এয়া বগা ফুল, লগতে ধতুৰা গুটি, ধতুৰা ফুল আৰু এয়া নদীৰ পানী আৰু এয়া দেশী গৰুৰ এৱা গাখীৰ, এয়া হৈছে ঘি, এয়া হৈছে তিল, মৌ, নভঙা গোটা চাউল, এয়া হৈছে বগা আইনাৰ গ্লাছটোত দৈ, এয়া হৈছে সেউজীয়া যিটো বানবাটিত আছে হৈছে কুঁহিয়াৰৰ ৰস, তাৰ লগত আছে বিভূতি আৰু আপোনাৰ বিভূতি আছে আৰু এয়া বাবাক অভিষেক কৰাৰ পিছৰ মোৰ পূজা হোৱাৰ পিছৰ দৃশ্য, বাবাক পূজা কৰাৰ পিছৰ দৃশ্যখিনি। তাৰপিছত বাবাক আৰতি কৰা হৈছে ধূপ ধূনা চাকিৰে, এনেকৈ আৰতি কৰা দৃশ্য। পূজা গোটেইখিনি দেখাব পৰা নাই যদিও তাৰ কিছু কিছু অংশ ৰাখি থৈছিলোঁ। কৰিবলৈ লৈছোঁ। ভূতচক্ৰ ভূতেশ্বৰ আৰু খৰ্গেশ্বৰ, ক্ষেপাক্ষেতি নাম মোৰ ক্ষেত বিশ্বচৰাচৰ। কোনোৱে কয় শ্ৰী অংগ, কোনোৱে কালময়, ত্ৰিশূলধাৰী নাম মই সদায় দয়াময়। ত্ৰিলোক পালন নাম মোৰ বিষ্ণুৰ ভৱনে, ভৰণী নাম মোৰ ক্ষেত ত্ৰিভুৱনে। গৌৰী পতি শংকৰ বুলি সৰ্বজন, কল্পজাত কল্পময় বিদুত বিদিত ত্ৰিভুৱন। কৃপণধাৰী বুলি জানে মোক সকলোৱে, সংসাৰ নাশক নাম মোৰ ক্ষেত এই বিশ্বতে। ৰমণী মোহনকাৰী মোৰ আৰু এক নাম